এতিয়া মালগুলি যে করলে গেলানে লালে লালে হোক বা গেলাই হোক কোনো আপত্তি নাই এটা কাম কৰো বুজিছে নাই বুটে তিয়াই থোৱা আছে এইহেন বগা বগা গজালি ওলাই আছে পিঁয়াজ লওঁ আদা লওঁ জলকীয়া বহাৰি লওঁ মাৰি দিয়া হওক সেই মানুহ কথা কোৱা নাই এই যজমা কিহৰ মালা কথা ক'লে মোক ক'বলৈ চিনি পোৱা নাই শ্ৰী শ্ৰী প্ৰজাপিতা দেৱ গোস্বামী এতিয়াহে আপোনাৰ দেখিছো মানে মই এনেকে চাই আছো যে আপুনি তলত থাকি গৈছে মানে এইবোৰে পিতাইক যে বোৱাৰী বেচিবলৈ আহিছিলে সেই মানুহজন নহয় জানো তাৰমানে আপুনি যে ল'ৰা ছোৱালী যে বেপাৰ কৰে দৰা কণা বেপাৰ কৰা মানুহজন নহয় জানো বেপাৰী নহয় এই স্বত্বাধিকাৰী আপুনি ন এতিয়া লাভ নাই মাল বুকিং কি আমি বুকিং ইউ বুকিং হে চেলিংটো হোৱা নাই ওৰা জোৰোণত দিয়া চানচিল্ক চেম্পুৰ বাবেও বিয়া ভঙা ৰেকৰ্ড আছে এইখনৰ সমলিত আমাৰ নাভাগে আমাৰ বিয়া নাভাগে শুনক না আমাৰ বৰ্ণনা দিম শুনি যাব হাঁহিলে গালত পৰে মৰম লগা ডিম্পল 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 সোমাই যায় যে হাঁহিলে গালত পৰে মৰম লগা ডিম্পল মস্ত চিম্পল চুলি জনতা খাল চাব নহয় তথাপিতো চুলি ইয়ালৈকে পৰে তাৰ মানে মেছেজ মেছেজ খেলখন চলি আছে বাবু ভাত খালো নালাগে কপনি চোৱাতে বাবু ভাত খাব নালাগে আমাৰ কি মেছেজ কি দৰকাৰ নদীৰ পাৰত সদায় আমাৰ বহুত ডাইৰেক্ট টেলিকাষ্ট হৈ থাকে তথাপি কিন্তু অফাৰটো ধামাকা আছিল নমৰিব মোৰ ইচ্ছাই নমৰিব এইবিলাক অফাৰ বাদ দিয়ক না কেনেবাকে অফাৰত ছোৱালী আনি যদি মোক দিয়ে নহয় 3 দিন নাযাব আপোনাৰ ছোৱালী ঘৰে পিঠি ৰামফাল কৰিব মই মস্ত মদাহী কোনবিলাক শুনিব দেই মই মস্ত মদাহী কোনো কথা নাই মই জাল বেকাৰ এই অফাৰ গ্ৰহণ কৰাৰ পিছত উপাৰ্জনৰ কোনো দৰকাৰেই নাই মই চৰিত্ৰহীন তোমাৰতো হীন বুলিবলৈ কিবা এটা আছে সেইজনী যে তাকো নাই প্ৰভু আপুনি কইনা দেখুৱাইছে নে চালানী মাছ ৰন্ধা আগতে দেখোন গেলা গেলা গুনাইছে ইয়াৰ পিছত আদা নহৰু জলকীয়া পৰিব নহয় গুণ চুন নাইকিয়া হৈ যাব এইখিনি মানে বিজনেছ অলপ বেয়া চলিছে ভাবিছিলো বহনীটো কৰি লওঁ তোমাৰ ওচৰতে ঘৰে ঘৰে পুচিং কৰিবলৈ আহিছে